নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণীতা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আজি আপোনালোকৰ মাজত আমৰ আচাৰনো কেনেকৈ বনায় তাকেই চাওঁ আহক। প্ৰথমতে আমি আমকেইটা এনেকৈ সৰু সৰুকৈ কাটি ল'ম। এনেকৈ আমি আমকেইটা সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে কাটি লোৱা আমখিনি নিমখ হালধি অকণমান মিক্স কৰি ল'ব। এয়া দেখিছেনে, আম টুকুৰা ৰঙচুৱা হৈছে। আমখিনি অলপ ৰ'দত শুকাই লৈছোঁ। তাৰ পাছত আমি এতিয়া কেৰাহীটো গৰম হ'বলৈ দিম। এতিয়া তেলখিনি গৰম হোৱাৰ পাছত আমি শুকাই লোৱা আমখিনি কেৰাহীটোত দি দিম। প্ৰয়োজন অনুসৰি নিমখ দিব। অকণমান ৰেড চিলি দিব পাৰে আপোনালোকে। এইখিনি আমি অকণমান লৰাই কেৰাহীটো নুমাই থৈ দিম। এনেকৈ ৰাখি আপোনালোকে বহুদিনলৈকে খাব পাৰে। এবাৰ ট্ৰাই কৰি চাবচোন। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।